হাই গাইজ নমস্কাৰ, মোৰ মনজিত দিল্লী ব্লগলৈ আপোনালোকৰ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আৰু আজি মই আছোঁ ডিব্ৰুগড় জকাই ফৰেষ্টত, আৰু ইয়াত আহিছোঁ অৰ্কিড পাৰ্কত আপোনালোকক দেখুৱাম বুলি। অকণমান আপোনালোকে চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গাইজ এতিয়া ব্লগ আমি ভিতৰলৈ সোমাই যাওঁ। এইফালে চাওক সাহিত্য মনীষী উপবন, আৰু মই এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। আপোনালোকে চাই থাকক, এইফালে দেখাই আছোঁ। আৰু এইফালে পোনপ্ৰথমে আহি ৱেলকাম সাহিত্য মনীষী উপবন। গাইজ এইফালে হ'ল অৰ্কিড পাৰ্কৰ গাৰ্ডেনখন, হ'ল গাৰ্ডেনৰ মেপখন। এইফালে চাই লওক পুৰা ধুনীয়াকৈ, কোনফালে কি আছে ইয়াত চাই ল'লে হ'ল আৰু। এইফালে চাই ল'ব পৰা যায় পুৰা ধুনীয়াকৈ। এইফালে পুৰা ধুনীয়াকৈ চাই কেনে এইফালে ভিতৰৰ পৰা সোমাই যাব পাৰি আৰু পুৰা বিন্দাছ নিজে কিনে। এইফালে আছে এইটো গাছ নাভাবিব যে বাঁহৰ খুঁটা বুলি, এইটো পূৰা পকা হয়, পকা দি পূৰা বাঁহৰ ছিজনৰ পৰা ধুনীয়াকৈ বনাই দিছে। এইটো পূৰা ধুনীয়াকৈ বনোৱা আছিল, এইটো বাঁহৰ খুঁটা নহয়, এইটো পকাই হয়, কিন্তু বাঁহৰ ছিষ্টেমত বনাই দিছে। ব্লগ এতিয়া গাছ এইফালে গছ গছনিবিলাক দেখোঁ আপোনালোকক। এইফালে আছে অগৰু গছ হয়, আৰু এইফালে আছে এজোপা নামটো লিখা নাই, এইজোপা অগৰু হয়। আৰু এইফালে টিকনিজোপা গছ হয়। এইফালে আছে কেতেকী ফুল, এইফালে আছে কেতেকী ফুল, কেতেকী ফুল। আৰু এইফালে আছে কাগজ ফুল, আৰু এনেকৈ ইয়াত বহুতো গছ আছে। এইফালে আছে গোলন নচ, এইফালে আছে। আৰু এনেকৈ এইফালে বহুতো গছ গছনি ৰুই থোৱা আছে। এইফালে আছে থেৰেজু, মই কোনোদিন দেখা নাই গাইজ। এইফালে এজোপা নাম হ'ল থেৰেজু গছ হয়। আৰু এইফালে আছে কৰবী ফুল হয়। আৰু এইফালে আছে ৰবাব টেঙা গছ ধুনীয়াকৈ আছে এইফালে। আৰু এইফালে আছে আমলখি, কিন্তু গছবিলাক পানী দিয়া নাই কাৰণে ওলোৱা নাই, পূৰা ভাল হোৱা নাই। আৰু এইফালে আছে মহানিম, এইজোপা হয় মহানিম ধুনীয়াকৈ। আৰু এইজোপা হ'ল টেপৰ টেঙা হয়। আৰু এইফালে লাগি আছে চব টেপৰ টেঙা লাগি আছে ধুনীয়াকৈ। আৰু এইফালে আছে বৰটেঙা, তেনেকৈ আছে গছ বহুত। এইফালে আছে বান্দৰদেমা গছ হয়, চাওক পুৰা ভালকৈ ধুনীয়াকৈ। এইফালে দেখাইছোঁ চাওক, এইফালে আছে টেপৰ টেঙা পুলি হয়, এইটো গাছ এইফালে হয়, এইটো টেপৰ টেঙা গছ, টেপৰ টেঙা পুলি হয়। এইফালে তেনেকৈ বহুতো আছে গছ, দেখাই চাওঁ, আপোনালোকে চাই থাকক। আৰু এইফালে আছে এইজোপা হ'ল, এইফালে হয় গাছ কৰ্দৈ টেঙা হয়। আৰু এনেকৈ এজোপা কেয়া কঁঠাল হয়। আৰু এইফালে তেনেকৈ বহুতো আছে গছ, এজোপা বাঘ আৰুচা বুলি কয়, এজোপা বাঘ আৰুচা হয়। আৰু এইফালে আছে খেজুৰ গছ। আৰু এইফালে আছে বেল, পুলিটোহে নাই, এইফালে খতম হৈ গ'ল পুৰা বিন্দাছ। আৰু এইফালে আছে এইজোপা হ'ল লেটেকু গছ গাছ, এইজোপা লেটেকু ধুনীয়াকৈ আছে। আৰু এইফালে আছে এইজোপা জামুক গছ হয়, কোনোবা জামুক হয়, কিন্তু কিহৰ পৰা নামটো লিখা নাই। আৰু আপোনালোকক দেখুৱাই দিছোঁ আৰু এজোপা আমাৰ একেবাৰে বহাগৰ বিহুত একেবাৰে লগা গৰু গা ধুৱাবৰ কাৰণে ব্যৱহাৰ কৰা এজোপা গছ হয়। এইজোপা হ'ল গাছ মাখিলতী, এইজোপা মাখিলতী হয়। বহাগৰ বিহুত পোনপ্ৰথমে মাখিলতী গছজোপাই লাগে, আপোনালোকে সেইটো নিশ্চয় জানেই। এইজোপা নহ'লেতো আমাৰ
গৰু গা ধোৱা নহয় গাইছ। গাইছ এইফালে এইজোপা আছে আহোম বগৰী, কিন্তু ইয়াৰ পাত চাতবিলাক নাই, মৰিয়ে গৈছে এজোপা গৈ। এইফালে এজোপা আছে, তাৰফালে এইফালে আছে গাইছ এইজোপা বৰুণ গছ হয়, বৰুণ দেৱতাৰ গছ, বৰুণ গছ। আৰু এইফালে আছে কুটাহী জামুক, এইফালে আছে গাইছ এজোপা কুটাহী জামুক, ধুনীয়াকৈ এইফালে লগাই থোৱা আছে। আৰু এইফালে মই অলপ দেখুৱাই আছোঁ চাওক, এইফালে এইজোপা গাইছ চিয়াহী নাহৰ, এইজোপা চিয়াহী নাহৰ বুলি কয়। মইতো কোনোদিন চিনি পোৱা নাই, আজিয়ে প্ৰথম দেখিছোঁ চিয়াহী নাহৰ। আৰু এইফালে আছে বনৰ ববনগুৰি গছ, এজোপা ববনগুৰি। আৰু এইফালে আছে নাহে সেৱা তামোল আছিলে, সেৱা তামোল নাই খতম। এতিয়া কি বুলি কয় আপোনালোকক আৰু এইফালে ধুনীয়াকৈ দেখুৱাই আছোঁ, চাই থাকক, এইফালে গৈ আছোঁ আগলৈ, দেখুৱাই গৈ আছোঁ চাব। নুনি গাইছ, এইফালে আছে এইজোপা নুনি গছ হয়, নুনি গছ এতিয়া পাতবিলাক ওলোৱা নাই এতিয়ালৈকে বৰ্তমান, আৰু পাত ওলাব এতিয়া যিহেতু। এইফালে আছে এজোপা টকৌ গছ এজোপা টকৌ তামোল। আৰু এইফালে আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আৰু এইফালে আছে এজোপা গাইছ, এইফালে আছে এইজোপা হ'ল তেতেলী গছ হয়, পাতবিলাক ওলাইছে লাহেকৈ। এইফালে হ'ল এজোপা জালুক কিন্তু খোৱা জালুক নহয়, এজোপা ঘন থকা এজোপা জালুক বুলি কয়, ইপাৰ নিগেৰুম বুলি কয়। এইফালে আছে ফুলচপা, এইজোপা আছে এইফালে ফুলচপা হয় গাইছ, এইজোপা ধুনীয়াকৈ। আৰু এইফালে আছে উৰিয়াম হয়, তেনেকৈ এইফালে গছবিলাক ৰোৱা আছে ধুনীয়াকৈ, চাই থাকক তেনেকৈ। আৰু এইজোপা হয় ভেলকৰ, এইজোপা ভেলকৰ গছ হয়, ধুনীয়াকৈ ৰোৱা আছে তেনেকৈ আছে। এইফালে আছে এজোপা ৰেড ট্ৰী, তেনেকৈ আছে এইফালে ডিমেৰু, তেনেকৈ গছবিলাক আছে আৰু গাইছ ইয়াত। আৰু এইফালে আগলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাইছোঁ, চাই থাকক গাইছ। এইফালে আছে এটা বাঘ, ধুনীয়াকৈ ইয়াতে অৰ্কিড পাৰ্কতে বনাই থোৱা আছে ধুনীয়াকৈ মজাকৈ। আৰু এইফালে চাওক ধুনীয়াকৈ এইটো মানে সজাই থোৱা আছে ধুনীয়াকৈ, পূৰা মজা আছে। আৰু এইফালে দেখাই আছোঁ আপোনালোকক অৰ্কিডবিলাক, আহি যায় ইয়াতো ধুনীয়াকৈ পৰে। এইফালে আছে এজোপা জলফাই গছ হয়, জলফাই। আৰু এইফালে আছে এজোপা একেবাৰে গছৰ ভিতৰত ৰজা গছ হয়, এজোপা আহঁত গছ হয়, গছৰ ভিতৰত বৃক্ষৰ ভিতৰত ৰজা আহঁত। আৰু এইফালে দেখুৱাই আছোঁ, এইজোপা হ'ল অশোক গছ হয়, অশোক ধুনীয়াকৈ এইফালে আছে অশোক গছ। আৰু এইফালে আছে ফকন গছ, এইজোপা চাওক কোনোদিন নুশুনা নাম ফকন। আৰু এইফালে আছে কাউৰী থেকেৰা হয়, ধুনীয়াকৈ এইফালে কৰি থোৱা আছে। আৰু এইফালে আগলৈ গৈ আছোঁ, চাইনবোৰ্ড থকাবিলাকে নামবিলাক গম পোৱা যায়। এইফালে আছে মাধৈ মালতী, ধপাই তিতা আছে এইফালে। আৰু এইফালে আছে এইবিলাক লিখা আছে, নাম গছবিলাকে নাই। এইফালে আছে টিকনি বৰুৱা গছ, গছ। আৰু এইফালে আছে তুলসী, এইফালে ধেৰ এনেকৈ গছবিলাক আছে। গছবিলাক কিন্তু এতিয়া শতাংশ মৰি গৈছে। আৰু এইফালে আছে এইটো এটা বেমাৰৰ কাৰণে ভাল গছ হয়, এইটো বেমাৰৰ কাৰণে, এইটো হ'ল হতমূল। আৰু এইফালে মান কচু ৰোৱা আছে, নাই কচু ওলোৱা অলপো তেনেকৈ। এইফালে আছে ভূত এৰা
বহুত এৰা আছে এইফালে। এইফালে আছে এইটো পহুবন, এইটো ধুনীয়াকৈ এইটো এটা পহুবন হয়। এই পহুবনটো কি বুলি কয়, চব্জিত ধুনীয়াকৈ দি খাব পৰা যায়, পুৰা পাতটো চেনি পুৰা মজা হয় পহুবন। এইফালে ক'লা কচু, এইবিলাক মৰি গৈছে। এইফালে ওল কচু, নৰসিংহ নাই, সেইফালে মৰি গ'ল। এইফালে শিল কচু, গাইজ চাওক, শিলৰ লেখীয়া পাত হয় এইটো, শিল কচু হয় ধুনীয়াকৈ। এইফালে এনেকৈ আছে। আৰু এইফালে আছে মৰাপাত, মৰি গ'ল। এইফালে হাতী ভেকুৰী মৰি গ'ল, গছবিলাক নাই। আৰু এইফালে আছে মাটি কঁঠাল, পাইনএপল টি হয়, এইযোৰ পাইনএপল টি লগাই থোৱা আছে। এইফালে আছে ঔটেঙা গছ। আৰু দেখাই গৈ আছোঁ। গাইজ এইফালে আছে এইটো টকৌ পাতে সজোৱা ধুনীয়াকৈ এটা ঘৰ। ইয়াত আহি অলপ জীয়াব পাৰে আপোনালোকে। এইটো চাওক পুৰা ধুনীয়াকৈ বনাই থোৱা আছে। এইফালে এইবিলাক চব পকাৰে বনোৱা হয়, পুৰা ধুনীয়াকৈ বনাই থৈছে। এইটো চাওক, এইয়া এইফালে ধুনীয়াকৈ বাইকখন ৰখাই থোৱা আছে। এইফালে ধুনীয়াকৈ এইটো টকৌ পাতেৰে এইফালে পকা খুটা দি কিনে বনোৱা হৈছে। সেয়া আৰু এইফালে ফটো চটো মাৰিব হ'লে কোনোবা আহিব পাৰে পুৰা ধুনীয়াকৈ, বেলেগত যোৱাতকৈ ধুনীয়াকৈ, হয় নাই? অৰ্কিড পাৰ্কত পুৰা বিন্দাছ আহি পুৰা ফটো চটো মাৰি উঠিব পৰা যায় আৰু পুৰা ধুনীয়া। এইফালে হ'লেও খেৰখিনি অলপ বেয়া হৈ গৈছে, এইবিলাক টকৌ পাতবিলাক। গাইজ এইফালে আছে এটা বেম্বু প্লেণ্টেশ্যন হাউচ, আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে চাওক পুৰা ধুনীয়াকৈ বনাই থোৱা আছে। এইটো বেম্বু দি পিনে বনোৱা হয়। আৰু এইফালে অকণমান আপোনালোকক দেখুৱাই দিছোঁ ভিতৰত। এইটোতো পচিয়ে গ'ল চিনি, পচিয়ে গ'ল। এইফালৰ পৰা যাব লাগিব। এইফালৰ পৰা আপোনালোকক দেখাই, এইফালে অলপ যাব নোৱাৰে, অসুবিধা হয়। অকণমান দেখুৱাই দিছোঁ। এইটো বাঁহেদি পুৰা ধুনীয়াকৈ বনোৱা হৈছে। গাইজ এইফালে পুৰা ধুনীয়াকৈ বাঁহেৰে দিয়ে বনোৱা হৈছে ঘৰটো। আৰু এইফালে পুৰা ধুনীয়াকৈ বনোৱা হয়, বনোৱা হৈছে পুৰা মজাকৈ। আৰু এইফালে চব বাঁহ দিয়ে বনোৱা আছে, পুৰা বাঁহৰ কামি দি পুৰা ধুনীয়া ফিনিচিং এইফালে আছে। আৰু এইফালে দিয়ে এইটো চব পুৰা মজাকৈ চব বাঁহেৰে বনোৱা হয়। আৰু এইফালে মানুহ এইফালে থাকে, আৰু মানুহ ইয়াতে থাকে। এইফালে ইয়াত থকা মানুহবিলাক তাকে অকণমান দেখুৱাই দিছে। ইয়াতে থাকে পুৰা ধুনীয়াকৈ। আৰু এইফালে চাওক, এইটো পুৰা এইটো কি বাঁহ হয় ধৰক, ঢোল বাঁহ। এইটো ঢোল বাঁহ বুলি কয়, পুৰা ধুনীয়াকৈ। এইফালে এয়াই আৰু ভিডিঅ'টো পিছে দেখিবলৈ নকৰোঁ। আৰু ইয়াতে আজি সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানে, বাই বাই।